হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ সাজু হৈছোঁ শ্বিলং। বহুত বেছি এক্সাইটেড হৈ আছোঁ। লং জাৰ্ণি আগতেও বাইকত কৰিছোঁ, যোৰহাটৰ পৰা গুৱাহাটী আহিছোঁ, কিন্তু শ্বিলঙলৈ এইবাৰ প্ৰথমবাৰ যাম। তাৰপিছত গৈ আমি খানাপাৰাত ৰখিলোঁ। খানাপাৰাত আৰু এটা ফেমিলি আমাৰ লগত জইন হ'ল, অভিজিত আৰু সাধনা। তেওঁলোকৰ বিয়া বেছি দিন হোৱা নাই, মাত্ৰ 15 দিনমানহে হৈছে। আৰু তাৰপিছত আমি খানাপাৰাতে কিবা এটা খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ শ্বিলঙলৈ বুলি। ৰাতিপুৱা সময়ৰ এনেকুৱা দৃশ্যবোৰ চাই মোৰ বৰ ভাল লাগে। তাতে ৰাস্তাটো ইমান ধুনীয়া আৰু গাড়ীও বেছি নাছিলে। শ্বিলং সোমোৱাৰ লগে লগে অলপমান ঠাণ্ডা ঠাণ্ডা লাগিছিলে, সেইবাবে এটা জেগাত ৰখি অনুৰাগক জেকেট পিন্ধাই ল'লোঁ। তেতিয়া 5:30 বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু 9:30 বজাত আমি শ্বিলং পাই গ'লোহি। আৰু অলপমান সোনকালেই পালোঁহিহেঁতেন চাগে, কিন্তু আমি মাজে মাজে বহুত জেগাত ৰখিছোঁ যাতে অনুৰাগৰ কষ্ট নহওক। আৰু তাৰপিছতে আমি পাই গ'লোহি পুলিচ বজাৰ, আৰু তাতে আমি হোটেল এখনত ৰুম ল'লোঁ থাকিবৰ বাবে। এতিয়া অলপ ৰেষ্ট লৈ লওঁ, আকৌ ফুৰিবলৈ ওলাই যাম। আকৌ লগ পাম মোৰ নেক্সট মিনি ব্লগত। এতিয়ালৈ বাই।